Hi friends, good morning. আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া বাজিছে 9:30 মান। বহুত দিনৰ মূৰত আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈছোঁ আমি মামাহঁতৰ ঘৰলৈ বুলি বহুত দিনৰ মূৰত। আৰু এয়া মা, ভাইটি হৈজনী মই। আৰু কিয় গৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাই যাব। এতিয়া আমি লাহে লাহে গৈ আছোঁ কাৰণ বতৰটো বহুত বেয়া কৰিছে। এতিয়া পালোহি মোৰ নিজৰ মহাৰ ভায়েকৰ ৰুমত, কাৰণ তেহেঁতি কামৰ জেগাত থাকে। আৰু এয়া বায়েক ভনীয়েক দুইজনীয়ে কথা পাতি আছে, আৰু ওচৰতে যোনজনী কথা পাতি আছে সেইজনী হৈছে সৰু মাহী, আৰু আমাৰ পোৱালীকেইটা খেলি আছে। বায়েক ভনীয়েক দুইজনীয়ে বাৰু কথা পাতিছে, আৰু 3 বছৰৰ মূৰত লগ পাইছে যে। আমি এতিয়া চাহ তাহ খাই কথা পাতি আছোঁ। পাপা আৰু মহা নাই, আমাৰ গাড়ীখনৰ কিবা কামত ডিলাৰলৈ গৈছে। আৰু পাপাহঁতি আহি পোৱাৰ পাছত আমি মামা ঘৰলৈ বুলি যামগৈ। আৰু এইফালে পাপা আৰু মহাও পাই গ'লহি। আৰু এয়া হ'ল নেক্সট দিনাৰ ৰাতিপুৱা ভিডিঅ'। আমাৰ ভাইটি আৰু মাহীহঁতৰ ভাইটি দুয়োটাই পূৰা মোবাইল চাই আছে, পূৰা বিজি মানে। আৰু কালি আহি পোৱাৰ পাছত ভিডিঅ' বনোৱা নহ'ল, কাৰণ আমি আহোঁতে 2:30 বাজিলে। আৰু এতিয়া আমাৰ ডাঙৰ মামা কামলৈ যাবলৈ বুলি ওলাইছে। মামা আছে না? হয়তো মামা, হয়তো। মই যাওঁ দেই, মা। গৈ থকা নে কি হ'ল? কি বাইদেউ আকৌ নিজে দিছে এনেকে এনেকে। চুমু খাই দিয়া, চুমু খাই দিয়া, চুমু খাই দিয়া তোমালোকে। আৰু এতিয়া আমাৰ সৰু মামা পৰীক্ষা দিবলৈ ওলাইছে, কাৰণ এইবাৰ আমাৰ সৰু মামাই মেট্ৰিক পৰীক্ষা দিছে। এতিয়া আহি গ'ল আমাৰ মেইন কামটো, যিটো কামৰ বাবে আমি মামাহঁতৰ ঘৰলৈ খৰখেদাকৈ আহিছিলোঁ। মামাহঁতৰ ঘৰলৈ অহা কাৰণটো হ'ল আমাৰ সৰু আইতা ঢুকাল। আজি আইতাৰ মাহেকীয়া পাতিছে। এতিয়া আমি প্ৰথম সেৱালৈ আহিছোঁ। আৰু এইফালে ডুং বনাই আছে। এইকেইজন আমাৰ মাৰ মিতিৰৰ ঘৰৰ চব আছে, ওপৰৰ বুলি ক'বলৈ কোনোৱেই নাই। আৰু এইফালে আইতাসকলে আমাৰ বোকাত ধুই আছে। একো নহয় আকৌ, কি ডাঙৰ কথা নো। পইচাটো দিবা, মই মিঠা এটা খাওঁগৈ দিয়া নি। খৰি ককাই দৈ মানে চাই দিয়ক।
Hi, Ma. Here my dad. Yeah, Gunonisa চিনি পাইছ না? এই কোনটা চিনি পাইছে নে? আগে দেখিব লাগিব না। এয়া আমাৰ মানুহজন। আমাৰ সৰু এইটো ফোনটো ক হ'ল। আৰু এইফালে দেখিবলৈ পাইছে মহা আৰু সৰু ককাই কথা পাতি আছে। এই সৰু ককা ভাগুৱে আইতাৰ আজি সকাম পাতিছে। কাপোৰ নুমাইবি Hello guys. এই তিনিগৰাকী হ'ল মাৰ নিজৰ নবৌৱেক আৰু মোৰ মামী, যিহেতু সকাম ভাঙিলে বাচন বৰ্তনবিলাক ধুই আছে। আৰু এয়া হ'ল 3 নম্বৰ দিনাৰ ৰাতিপুৱাৰ ভিডিঅ'। ককা আইতাৰ লগত গোটেইকেইটা নাতিনীয়ে চাহৰ জুতি লৈছোঁ। আজিৰ ভিডিঅ'টো চাই ভাল পালে এটা লাইক আৰু চেনেলটো যিসকলে নতুনকৈ চাই আছে সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'বোৰ বনাই থৈছোঁ কিন্তু দিব পৰা নাই, কাৰণ পৰীক্ষাৰ কাৰণে দিব নোৱাৰিলোঁ কেইবাৰ। জেঠাইহঁত আহিছিলে বুলি থাকিলে কেইদিনমান, আকৌ সকলোৰে গাও বেয়া হ'ল কেইদিনমান, আকৌ সেনেকৈয়ে থাকি গ'ল। এতিয়া সকলোৰে ভাল হৈছে, লাহে লাহে ভিডিঅ'বিলাক দি যাম, আপোনালোকে চাই যাব। এতিয়া ককাই হৰিনাম লগাই দিছে, আমি লগে লগে গাইছোঁ আৰু এয়া হ'ল সৰু আইতাৰ ঘৰ মাহী আৰু ককাই ৰদ লৈ আছে। আৰু এইফালে মাহী ঘৰ ভাইটিৰ লগত আমাৰ ভাইটি খেলত ব্যস্ত। দেহা চাই দিয়া এইফালে। দেহা এইফালে চাই দিয়া আকৌ। খেলিছা? আৰু এইফালে আমাৰ খানা খাবলৈ হৈ গৈছে, এতিয়া আমাক খানা দি আছে। আমি ধুনীয়াকৈ বহিলৈ খাম ন। মোৰ লগত আৰু এইফালে এতিয়া মহাহঁত যাবলৈ বুলি ওলাইছে। এয়া মাহী আৰু এইফালে মামা ভাইটি পিছত লৈ আছে। আমি আজি যামগৈ আৰু মহাই স্কুটি লৈ আৰু এতিয়া আমিও আহিলোঁ। লগত আহিছে সৰু আইতাৰ ঘৰ মাহী, এয়া মাহী আৰু ভণ্টি। এতিয়া আমি মাহীহঁতৰ ঘৰৰ ওচৰ পাই গ'লোঁ। এতিয়া মাহী আৰু এতিয়া আমি ঘৰলৈ যাওঁ।